हेलो दोस्तों, आपलोके भाले आछे। जोआ बुली निचिना आजिओ एटा नतुन भिडिओ मैं आपलोकर ओचरत उपस्थापन करिलो। आजिर भिडिओটো हल मोर नेमु गछर डाলৰ পৰা केनेके नेमुर कलम बा पुली दिया হয় এই বিষয়ে मैं आपलोকক আজি দেখুৱাম। आपलोके भिडिओটো स्किप नकरि केने प्रथমৰ পৰা শেষলৈকে সম্পূৰ্ণ চাব, তেতিয়াহ'লেহে आपलोके बुझी पाब और घरत पुली দিব পাৰিব। नेमुर बजार चाहिदा आपलोके सकले जाने और यार गुणागुणर विषय जाने। मैं और विशेष नकওঁ, मैं केवल पुलिটো केनेকৈ दिया হয় এই বিষয়ে मैं हे कম। এতিয়া आपलोके भिडिओটো চাই থাকক। বন্ধুসকল, আপোনালোকে চাই আছে মকবুল ছ'চিয়েল বিউটি ইউটিউব চেনেল। এতিয়া আপুনি প্ৰথমতে কৰিব লাগিব এই গছৰ পৰা ডাল কাটিব লাগিব। মই কাটি আছোঁ চাওক। এনেকুৱাকৈ ডাল কাটিব। ডাল কাটাৰ পিছত ডালবোৰ আপোনালোকে এনেকৈ 1 ফুট 1 ফুটকৈ কাটি ল'ব লাগিব। মই দেখুৱাই দিছোঁ কেনেকৈ কাটিব। এতিয়া বন্ধুসকল, ডালটো কাটাৰ সময়ত আপোনালোকে এটা কথা ধ্যান কৰিব লাগিব। ডাল কাটোতে যাতে এই কাইটবোৰ যাতে নাভাঙে, কাইটবোৰ ৰাখিব লাগিব। কাৰণ এই কাইটবোৰে গুৰিয়েদি শিপা ওলাব, শিপা ওলাই কেনে এইটো গজালি মেলিব, তেতিয়াহে পুলিবোৰ হ'ব। গতিকে যেতিয়া আপোনালোকে ডালবোৰ কাটিব, নেমুৰ ডালবোৰ কাটাৰ সময়ত কাইটবিলাক ৰাখিব লাগিব। এই কাইটবিলাক ৰাখিলেহে পুলিটো হ'ব। ঠিক আছে, এতিয়া আপোনালোকে ভালদৰে চাওক মই কেনেকৈ কাটিছোঁ। কাইটবোৰ ৰাখিছোঁ আৰু পাতবিলাক আপোনালোকে কেঁচিৰে কাটি দিব পাৰে বা এনেকৈ হাতেদি ছিঙি দিব পাৰে। কাৰণ এইটো যেতিয়া মই ৰুই দিম মাটিত, তেতিয়া এইবিলাক শুকাই যাব। শুকাই যাই কেনে গাছটো একদম পাতবিলাক চববিলাক মৰি যাব। মৰি যোৱাৰ পিছত কেইদিনমান পিছত এই গছৰ পৰা এই কাণ্ডৰ পৰাই গজালি মেলিব। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক। মই নেক্সট ষ্টেপ দেখাই আছোঁ। বন্ধুসকল, এতিয়া আপোনালোকে যিটো কাম কৰিব চাওক। এতিয়া মাটি অকণমান মানে হেৰি কৰি গাৰা খান্দি ল'ব লাগিব। চাওক মই কেনেকৈ গাৰা খান্দিছোঁ। তো মই যাতে অলপ পানী দিলে যাতে থাকে, পানী থকাকৈ পানী ঢালি দিলে যাতে পানী থাকে, এই পানী থকাকৈ মই অকণমান গাৰা নিচিনা কৰি লৈছোঁ। তাৰপিছত মই এই ডালবোৰ ইয়াতে পুতি দিম। চাওক, তাৰপিছত মই ডালবোৰ মাটিত থিয় হৈ থকাকৈ এইখিনিকে আধা ইঞ্চিকৈ মাটিত ৰুই দিম। ৰুই দিয়াৰ পিছত মই বালি দিম, ৰঙা বালি দিম। আপোনালোকে চাই থাকক।
দোস্ত মই নেমু ডালবোৰ আধা ইঞ্চিকৈ মাটিত পুতি দিলোঁ। ইয়াৰ পিছত মই ৰঙা বালু 2 ইঞ্চিকৈ দিম। চাব, এইটো হ'ল ৰঙা বালু। এইটো মই নেমুৰ ডালটোত 2 ইঞ্চি ওপৰলৈকে মই দিম। চাওক, এনেকৈ দিব লাগে। তো বন্ধুসকল, মই নেমু টেঙাৰ ডালবোৰ পুতি দিলোঁ। পুতি দিয়াৰ পিছত 2 ইঞ্চিকৈ ৰঙা বালু দিলোঁ। বালুবোৰ ভালকৈ দিব লাগিব। দি কিনে এতিয়া মই পানী দিম। চাব, মই পানী দিলোঁ। এনেকৈ পানী দি কিনে পূৰা 1 পৰা 1.5 মাহমান এনেকৈ থাকিব। থকাৰ পিছত গজালি মেলিব। এতিয়া মই 1-1.5 মাহ অপেক্ষা কৰিব লাগিব। তো বন্ধুসকল, এতিয়া 1.5 মাহ পিছত মই আপোনালোকক দেখুৱাম পুলিবোৰ কেনেকুৱা হ'ল। বলক মই দেখুৱাই আছোঁ। তো বন্ধুসকল চাওক, 1-1.5 মাহ পিছত মোৰ পুলিবোৰ কেনেকুৱা গজালি মেলিছে। এয়া এনেকৈ পূৰা গজালি মেলিছে। এতিয়া এনেকুৱা পূৰা গজালি মেলিছে। এই গোটেইখিনি গজালি মেলিছে। এতিয়া যদি আপুনি ভাবে যে এইবোৰ ডাইৰেক্টলি ৰুই দিব পাৰিব। আৰু যদি ভাবে যে মই প্লাষ্টিকত এনেকৈ প্লাষ্টিকত ভৰাই কেনে আৰু থৈ দিম আৰু 1 বছৰ ৰাখিব পাৰিব, টেনশ্যন নাই। 1 বছৰ 6 মাহ ৰাখিব পাৰিব, তাৰপিছতো ৰুই দিব পাৰিব। বা যদি আপোনালোকে নাৰ্চাৰী কৰিব বিচাৰে, নাৰ্চাৰী কৰিব পাৰিব। তো এনেকৈ কৰিব পাৰি। এই চাওক, মই কেইটামান আগতে মই ৰাখি দিয়া আছে। প্লাষ্টিকত ভৰাই কেনে মই ৰাখি দিছোঁ আগতে। এই ধুনীয়াকৈ ডাঙৰ হৈছে। এইবাৰ মই ভাবিছোঁ 1 বছৰ 1.5 বছৰ পিছতহে ৰুই দিম ডাঙৰ হ'লে। তো বন্ধুসকল, মই নেমু টেঙাৰ পুলিৰ বিষয়ে মই নিজে জ্ঞান লাভ কৰিছিলোঁ, সেইকাৰণে আপোনালোকক শিকালোঁ। তো এতিয়া ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল? যদি ভাল লাগিছে এটা লাইক কৰিব। আৰু বেলেগক যাতে শিকি যাতে লাভৱান হয়, সেইকাৰণে আপোনাৰ বন্ধু বান্ধৱক শ্বেয়াৰ কৰিব। আৰু কিবা ক'ব লগা থাকিলে কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে মই এনেকুৱা ধৰণৰ নতুন ভিডিঅ' দিলে নটিফিকেশ্যনবোৰ আপোনালোকৰ মোবাইলত প্ৰথমতে যাব আৰু আপোনালোকে চাব পাৰিব। আপোনালোকৰ মংগল কামনা কৰি ভিডিঅ'টো আজি সামৰিলোঁ। ধন্যবাদ।